মানে টুকুৰেশ্বৰী মন্দিৰৰ পৰা আৰু ভিডিঅ' আৰম্ভ কৰিলোঁ। আজি আছিলোঁ যে আহিয়া হেথাকেতে মানে পুলিচে ধৰিয়া লৈ আজি এতিয়াৰ পৰা বাহিৰে ঘৰে পৰা মানে যাম। আজি 5-6 দিন থাকিলোঁ। এতিয়াৰ পৰা ভালে দিন হ'লোঁ। ক'ত থাকিবি ঘৰৰ চান্দিয়া ভাল নালাগে। ঘৰৰ চান্দিয়া মানে আমি বেৰাই লওঁ। মানে কি ক'ম আৰু এনেকা হৈছে কেতিয়াও আহিয়া কোনোবাৰ পৰা আহিয়া খাই ঘুমাই থাকিব লাগে। এতিয়া কি কৰিবি কাম চাম নাই। পাছত এতিয়া পৰা যাওঁ আজি যে এইবাৰ টুকুৰেশ্বৰী যে আছোঁ এতিয়া মন্দিৰটা দেখি আছোঁ। টুকুৰেশ্বৰী মন্দিৰ বোলে কি কিনি আছে ক'ত কি আছে কি নাই দেখে আছোঁ। চ' ৰাস্তাত লাগ পাই আছোঁ। ৰাস্তাত মানে অলপ এই ঘৰখনক বাই দিয়া আজি এতিয়া পৰা যাম আমি। এই যে পুৰা ৰেডি হ'লোঁ। এতিয়া কথানে ৰেডি হৈছে। এতিয়া যাম এইবাৰ। তো এতিয়া পৰা চবকে বাই দিয়া লৈ লওঁ আৰু টুকুৰেশ্বৰী যে লাগ পাই আছোঁ এইবাৰ। ফ্ৰেণ্ড মোৰ চেনেল মনোৰঞ্জন ব্লগলৈ চবকে স্বাগতম জনালোঁ। আজি মানে টুকুৰেশ্বৰী মন্দিৰৰ পৰা আৰু ভিডিঅ' আৰম্ভ কৰিলোঁ। আজি টুকুৰেশ্বৰী মানে বাহিৰে পৰা আৰম্ভ কৰিছোঁ যেনিবা। এতিয়া সিয়া ইণ্টাৰভিউ তাত দিলোঁ আৰু মানে কেনেকা সময় মানে গাড়ীত আহিলোঁ পটাপট দেৰি হৈছিল। আৰু এতিয়া খানি ঠাণ্ডা লওঁ ঠাণ্ডা ভাল লাগিল। তাৰপৰা মানে কেনেকা আৰু ইণ্টাৰভিউটা এতিয়া পৰা দিলোঁ আৰু দে লাগ পাই আছোঁ। ভাল কৰি আছোঁ ঘৰে পৰা এইবাৰ লাগ পাম এইবাৰ। বাই ফাইনেলি আমি ঘৰৰ পৰা ওলালোঁ। ৰাস্তাত আহিয়া পাইলোঁ। এইবাৰ মানে ঘৰত যাই আছোঁ পুৰা যাই আছোঁ। মানে ভালে দিন হ'লোঁ নাই এতিয়া থাকি আৰু কত দিন থাকিবি এতিয়া আৰু 5-6 দিন হ'লোঁ। গোটেইখানে আহিয়া আছে এতিয়া দাদা আছে। এইবাৰ যাই আছোঁ আৰু এইবাৰ যাই টুকুৰেশ্বৰী চিৰিয়া মানে দেখা টুকুৰেশ্বৰী মন্দিৰটা দেখাম ভাল কৰি ভিডিঅ' বনাওঁতে বঢ়িয়া কৰি চব ৰাস্তাত লাগ পাই আছোঁ এইবাৰ। চলো পানীও দি আছে পুৰা ৰ'দ আৰু এতিয়া আমি যাই আছোঁ ঘৰত আৰু কৃষ্ণাই বাং আৰু এইবাৰ পুৰা যাই আছোঁ। ফাইনেলি আমি টুকুৰেশ্বৰী মন্দিৰৰ গেটত আহিয়া পাইলোঁ। এইবাৰ ভিতৰত যাম বা দেখি আছোঁ। মানে অলপমান দেখিব খাই মানে ভাবা দেখা নাখায় গেটৰ পৰা ঘূৰি আছোঁ। আজি ভিতৰত যাম দেখি আছোঁ ভালকৈ কি কিনি টুকুৰেশ্বৰী মন্দিৰ কি কিনি আছে কি কিনি নাই পুৰা বঢ়িয়া কৰে দেখি আছোঁ। এতিয়া আছে গেটখন মই এতিয়া পাছফালে এইখানে গেটখন চান্দিয়া আছোঁ এইবাৰ মানে আহিলোঁগৈ এতিয়া চান্দিয়া অলপমান ঘূৰিয়া যাওঁ এইবাৰ কি ক'ত কি কিনি আছে দেখি আছোঁ। চ' ভিতৰত যাম। এতিয়া ভিতৰত আহিলোঁ আহিয়া এতিয়া একজন ফুৰা পুচোঁ ক'ত যাব পাওঁ না নাপাওঁ ভালকৈ পুচিয়া লওঁ। ফুলৰ লগে কথা এটা পাতোঁ বঢ়িয়া কৰি জানি আছোঁ। বন্ধু হ'লে এনেকৈ অলপমান ঘূৰি আহোঁ গাঁৱে খালি খুৰাক মানে গা জেঠক পুচিলোঁ কৰি সোমাবা চান্দি আহিলোঁ। আহিয়া এই চাহ আৰু যাই আছোঁ ভিতৰে কাটি বা বেলেগ লাগি আছে এই চাহ না কি ৰাস্তা কি বঢ়িয়া বনাইছে পা চিকচিকা পুৰা মানে খাতৰা জেগা বনাইছে যে উফ কি শান্তিৰে এইগিলা জেগা লাগে শান্তিয়ে বেলেগ লাগে কি ক'ম আৰু মজাই বেলেগ ৰে। টুকুৰেশ্বৰী মন্দিৰ এই টুকুৰেশ্বৰী মন্দিৰ কি বঢ়িয়া ৰে। এইগিলা চব পূজা কমিটিৰ ৰুম হয় এইগিলান। তো ইয়াই চাহ গেট খুলিয়া দিয়ে সান্দাং ভিতৰত তোর সান্দে এইগুলা পাবি। তো এটা সব মন্দিরটা এটা তারপরে এই যে এইলান প্রসাদ টসাদ খাওয়া যাম বা এইলার নাম চাম ধরা মন্দির হয় টুকুরেশ্বরী মন্দিরে। তারপরে এইগুলান এই বস্তুগুলা আছে এইগুলান এইখানে গেট এখান আছে উপরত যাং খানি মিনা উপরত যাম আর বেশি উপরত নাযাওঁ মানে এতিয়া পৰা ঘৰত যাব লাগে দেৰি হয় এইবাৰ যাম। এতিয়া আহিয়া ভাল লাগে টুকুৰেশ্বৰী মন্দিৰত এইগিলা আছে অলপ পুৰা মানে জেগাটা চিকচিকা পুৰা বা বঢ়িয়া লাগাৰে এতিয়াকে ঘুমি থকা যায়। আৰু এইখান গেট দেখা পাই আছোঁ পাছফালে অতেও যাই আছোঁ ক'ত কি আছে মানে বেছি ওপৰত নাযাওঁ আৰু ঘৰতো যাব লাগে আমাৰ মানে সময় নাই। মানে কথাটা হৈছে যে 5টাৰ পৰা কাৰফিউ আৰু এতিয়া বাজিল 4টা আৰু ঘৰত কেতিয়া লাগিব 1 ঘণ্টা আৰু এইবাৰ এতিয়া পৰা অলপ ঠিকে যামগৈ এইবাৰ। তো আমি যাখিনি নাম মানে ভালকৈ নাজানো। টুকুৰেশ্বৰী মন্দিৰতে লেখা আছে খালি দেখা পাই আহিলোঁ চাবা মই একটা ভিডিঅ'ত কৈছিলোঁ। তাৰপিছত আজিকে ভালকৈ চান্দালোঁ পুৰা এই যে দেখাব যিখিনি দেখাব পাওঁ চাই অলপ। তাৰপিছত আমি ওপৰত যাম এইবাৰ ওপৰত যাই পুৰা দেখি আছোঁ আৰু চেয়া থাক সেই গেটখানৰ ওপৰত যাম এইবাৰ চব চাল এনেকৈ কৰে আহিয়া পাবি যে এইখান যে গেট আছে এইখান এই গেটখান পাবি। এতিয়া চিৰি দোৱা আছে এতিয়া কত পৰা উঠা যায় গৈ নাজানো মানে এইখিনি পৰাই জানো সেই গেটখান আছে গেটখানৰ ওপৰত এই শিলটাৰ পৰা আহোঁ এইবাৰ বেছি দূৰ নাযাওঁ। আমি খানি ওপৰত আহিয়া পাইলোঁ। এই যে ওপৰত আৰু চৰা জেগা আছে মানে চিৰি আছে চিৰি দিয়ে ওপৰত যাব লাগে বেছি ওপৰত নাযাওঁ আমি মানে কেনেকা এই চাহ
এই যে চিৰি আছে এইগিলান চিৰি ধোৱা পুৰা বঢ়িয়া ৰাস্তা কাবাই যদি টুকেশ্বৰী নাই আহিব পাৰিছে তে মানে বঢ়িয়া আৰু নেক্সট টাইম আহিম এতে আহিলে একদম ওপৰত যাম এইবাৰ তলিৰ পৰা বেছি ওপৰত নাযাওঁ এই তলিৰ পৰা যাম এইবাৰ ঘৰত এই যে ভিউ এই যে পাহাৰ এইটা বড় শিল এই শিলের তলি আছো এই শিলের তলি দেখাইলো এই শিল এই যে চেলো তো এই গোটেই হল টুকেশ্বৰী মন্দিৰ ওপৰত মন্দিৰ আছে নাজানো তো এতেবাৰে আৰু মানে কি যাম ঘৰত যাম ওপৰত নাযাওঁ আৰু ফটো চটো উঠোঁ এতেখানিক যদি ইনষ্টাগ্ৰাম এতে আইডি আহি আছে ফটো প্ৰফাইলখন মোক খুলি ফ'ল' কৰিবি মই ফ'ল' বেক কৰিম পুৰা এংগাৰে পুৰা খাট্ৰা কৰি দিবি ফ'ল' কৰিবি মানে ঘূৰি ফ'ল' কৰি দিবি তো লাগ পাই আছোঁ কিবা খানি আৰু কিবা কৰি বেছি ওপৰত নেকিলো মই তাৰপৰা নামিয়া আছোঁ মানে আহি পুৰা আটকাইছে কি কয় চাল মাৰা আছিলোঁ যে আহিয়া হেথাকেতে মানে পইচা ধৰিয়া ল'ল মানে ধৰিল ফাইন দিব লাগে বোলে এইবিলাক ফাইন দিব লাগিব এইবাৰ ওলাই চাওঁ কি কিনি ভয়া আছে মই গাড়ীৰ ভিতৰতে আছোঁ মই কি হ'ল কথা পাওঁ 500 টাকা ফাইন দিব লাগে 500 টাকা লাগে বোলে দিবা তো 1000 টাকা কৰে মানে আজ্ঞা থাকে আৰ্মিৰ কিবা ফোন যে কৰি তো এংগা কৰে মানে আজ্ঞা দেখাওঁতে আৰু পুৰা যাবা দিল মানে ফাইখন চিৰালোঁ যাবা দিয়ে তো দেখি আছোঁ বেকগ্ৰাউণ্ড দিয়া যাবা পাইলোঁ ঘৰত এইবাৰ এংগা মানে ইয়াতে বোলা ধৰছিল মানে ফাইন চাইন কিবা লাগিল কিজান মানে আইডি দেখাওঁতে আৰু দিল চাৰি আৰ্মিক ৰেচপেক্ট কৰে চবেই এতিয়া খাটাং কাঠা চবে আৰ্মিৰ কিবা কাৰণে ৰেচপেক্ট আৰ্মিত চেলুট বেছি ওপৰত নেকিলোঁ আৰু তাৰপৰা নামিয়া আছোঁ মানে বেছি ওপৰত যাব লাগে এই যে গেটখন তো এতিয়াবাৰে আৰু যদি কাবাই মোৰ ভিডিঅ' কৈছে ভাল পালোঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবি আৰু যদি কাবাই নতুন আছে ছাবস্ক্ৰাইব কৰিবি আৰু বাছে বাছ কি কৰিব লাগে লাইক ঠাইক কৰিবি আৰু গোটাখানে মানে কি ক'ম আৰু পুৰা কৰি তুলি দে 1K কৰি দে জল্দি